তো কেনেকুৱা আছে আপোনালোক হেল্ল' ভিউৱাৰ্ছ ৱেলকাম টু মাই ইউটিউব চেনেল আজি আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকে চাই নিশ্চয় ভাল পাব ভিডিঅ'টো হ'ল আপোনাৰ এজন ল'ৰাই গোটেই ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম গোটেই ছ'চিয়েল মিডিয়াত ফ'ল' কৰি তুলি ৰাখিছে আপোনালোকেও চাওক এই ভিডিঅ'টো নিশ্চয় ভাল পাব ভিডিঅ'টো যদি চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব গোটেইখিনি কৰিব চ' ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো আজিকালি ল'ৰা ছোৱালীবিলাক কিমান এডভান্স হৈ গৈছে সকলো ল'ৰা ছোৱালীয়ে ডিজিটেল লাইফত আজিকালি সোমাই পৰিছে এই ডিজিটেল লাইফত সোমাই পৰোঁতে আপোনাৰ ধৰক মোবাইলটোৱে পিটিকি আছে ঘৰত থাকি বা গেমে খেলিছে টিভিত এনেকুৱা ধৰণৰ বহুতো ডিজিটেল মাধ্যমত সোমাই পৰিছে আজি আমি দেখাম এটা ল'ৰাৰ কেনেকুৱা চিন্তাধাৰা আৰু তাক ভাৱধাৰাবিলাক গোটেইখিনি দেখাম সেইবোৰ চাই আপোনালোকে নিশ্চয় হাঁহি উঠিব আপুনি এবাৰ নিশ্চয় চিন্তাও কৰিব যে আজিকালি ল'ৰা ছোৱালী কিমান এডভান্স হৈ গৈছে চ' আমি ভিডিঅ'টো চাওঁ আহক নাই কৰা মই কিবা এটা চাই আছো কি হ'বনো নিজে থাকিবা কাম কৰিবা পঢ়িবা চাকৰি কৰিবা চবৰে গাৰ্লফ্ৰেণ্ড হৈ গ'ল মোৰ মানে চবৰে বিয়া হৈ গ'ল বিয়া পাতিলে চবে তো মই অকলে যদি অকলে টাইমটো কি হ'ব এই ল'ৰাটোৱে বিয়া পতাৰ কাৰণে কান্দিছে চাওক আপোনালোকে তাক বিয়া পাতি নিদিয়াৰ কাৰণে কান্দিব ধৰিছে আজিকালি ল'ৰা ছোৱালী কিমান এডভান্স কেলে চবৰে গাৰ্লফ্ৰেণ্ড হ'ব চবৰে নহ'বও পাৰে সেইকাৰণে পাপাই তোমাৰ লগত বিয়া পাতিলে চবে বিয়া পাতি চবৰে বাচ্চা হৈ গ'ল লেকিন মই অকলে যদি ডাঙৰ হৈ যাওঁ কোনেও বিয়া নাপাতে তো মই কাৰ পাপা বহিম আচ্ছা বাচ্চাটোতো ছোৱালীৰ পৰা ডাঙৰ ছোৱালীৰ পৰা জন্ম হয় ল'ৰাৰ পৰা ধৰি না জন্ম হয় আচ্ছা এই ল'ৰাজনে এতিয়াই বাচ্চাৰ কথা ভাবিছে আমি কি কৰি আছো কাকা তোৰ বিয়া নহয় চা বৰলা হয়ে মৰব লাগব তই আচ্ছা তেতিয়াহ'লে ছোৱালী এজনী চাব লাগিব আৰু যদি কোনেও মোক পচন্দ নকৰে তো কেলে নকৰিবনো তুমি ইমান ভাল ল'ৰাটো আৰু পচন্দ কৰিবতো কোনোবা পচন্দ নকৰিবতো পাৰে খালি ফ্ৰেণ্ডে বনিব মোক এনেকে বিয়া পাতিব কোনোবাইতো পচন্দ কৰিব চব ফ্ৰেণ্ড নহয় নহয় তুমিনো কাক পচন্দ কৰা যাৰ চেহেৰা ভাল এতিয়া চেহেৰা ভালটো কেনেকে চাবানো চেহেৰা ভালটো কেনেকে চাবা চেহেৰা ভালটো কি কৰিম এতিয়া হা কি যাৰ চেহেৰা ভাল হা এতিয়াৰ পৰাই চেহেৰা ভাল লাগে ল'ৰা কিন্তু তামাম আছে দেই চেহেৰা ভালটো কেনেকে চাবা চেহেৰা ভালটো কি কৰিম এতিয়া কোনেও মোক পচন্দ নকৰিব বাছ মই অকলে থাকিমতো মই কাৰ পাপা বনিম বাছ সেইটোৱে কথা হুনমনৰ লগত থাকিবা হুনমনকো বিয়া পাতিব নালাগে দুইটাই থাকিব হ'ব পাপাই যেনেকে তোমাৰ লগত বিয়া পাতিলে এতিয়া তুমি পাপাক ভাল পোৱা তো এতিয়া তোমাৰতো বাচ্চা হ'লে মোৰ পাপাই এতিয়া মোৰ পাপা বুলি গ'ল এতিয়া মই ডাঙৰ হ'লে কাৰ পাপা বহিম যদি মই কাৰ লগত বিয়া নাপাতিম আয়ো ল'ৰাটো পাপা হ'বৰ কাৰণে কেনেকৈ কান্দিছে দুখে লাগি গৈছে দাদা আপোনাৰ দুখ দেখোন হাঁহি লাগে ছোৱালী এজনী চাম দেই ইমান টেনশ্যন নল'বা ডাঙৰ হ'বলৈ দিন আছে নহয় হ'ব চব ছোৱালীটোতো ডাঙৰে হৈ গ'ল কেলে তোমাৰ ফ্ৰেণ্ডবিলাকতো ডাঙৰ হ'বলৈ আছে মোৰ স্কুলৰ ফ্ৰেণ্ড ডাঙৰ হ'লে মোৰ লগতনো বেয়া নাপাতে
খালি বেষ্ট ফ্ৰেণ্ড আমাৰ অঁ তেতিয়াহ'লে বেলেগ ছোৱালী চাম আকৌ স্কুলৰ ফ্ৰেণ্ড নাচাওঁ বেলেগ চাম হ'ব এতিয়া কান্দি নাথাকিবা হ'বনে বেলেগ ছোৱালীও যদি নকৰে ভাল মানুহ হ'বা ভাল ল'ৰা হ'বা কৰিবতো পচন্দ কৰিব নহয় পাপাক কেনেকৈ তেতিয়াহ'লেচোন আমি পাপাই কেনেকৈ পচন্দ কৰিলোঁ পাপাক যে বিয়া পাতিলোঁ পাপাইওতো মোক বিয়া পাতিলে পচন্দ কৰিলে কাৰণে পাতিলে তোমাকো কোনোবাই পচন্দ কৰিব তুমি পচন্দ কৰিছা ক'ত পাপাই পচন্দ হয় তুমি কৈ লৈছা কি তুমিয়ে পচন্দ কৰিছা পাপাইও পচন্দ কৰিছে ময়ো কৰিছোঁ এতিয়া তুমিও তেনেকৈ কাৰোবাক পচন্দ কৰিবা তোমাকো কৰিব কিন্তু পচন্দ কৰিবলৈ দেৰিটো লাগিব ন লড়কীয়ে ক'ব নাই মই নকওঁ আৰু সেইটো লড়কী ক'ব মই নকওঁ চবে যদি দুনিয়াই নকওঁ কৈ থাকে মোৰতো চাওক আপোনালোকক আজি দেখালোঁ মই এটা কণমানে কি সুন্দৰ ভিডিঅ' তাৰ ভাৱধাৰা তাৰ এতিয়াই বিয়া পাতিবৰ মন আৰু তাৰ ভাবিছে যে সি ফিউচাৰত গৈ পেলাই বিয়া পাতিব পাৰে নে নোৱাৰে আৰু সি ভাবিছে যে মোৰ গাৰ্লফ্ৰেণ্ড হ'ব নে নহয় সি তাতেই মছগুল হৈ আছে যে তাৰ বিয়াখন হ'ব নে নহয় এইবোৰ ল'ৰা ছোৱালী আজিকালি কিমান এডভান্স হৈ গৈছে তাৰ সিহঁতৰ ভাৱধাৰা একেবাৰে 30-40 বছৰ বয়সীয়া ল'ৰা ছোৱালীৰ নিচিনা হৈ গৈছে সেইবাবে আজিকালি ল'ৰা ছোৱালীবিলাক বহুতেই এডভান্স চ' ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড কমেণ্ট কৰিব আপোনালোকে জনাব যে এই ভিডিঅ'টো ভাল লাগিল নে বেয়া লাগিল